ইমান দিনৰ মূৰত আহিব আজি মনটো বহুত ভাল লাগি আছে মোৰ। ভালে আছা? এইটো কোন? পিছত কম দে, আগত ভিতৰত যাবা দিছোন আমাক। চাই আছা দেখোন ইটোৰ কাৰণে নেকি? ইটো হৈছে পদুমী আৰু দেউতাকে আমাৰ লগত অফিচত কাম কৰিছিল। কৰোঁতে গাড়ী এক্সিডেণ্ট কৰি পেলাই পাপাকটো মৰিল। মৰাৰ পিছত এতিয়া ই অকলশৰীয়া হৈ গ'ল নে এতিয়া মোৰ লগত মই লৈ আহিছোঁ। সেইকাৰণে ধৰি লওক মই গাঁৱতে আমাৰ অফিচতে কিবা এটা মই জব ধৰি দিম। অকলশৰীয়া কাৰ লগত থাকোঁ সেইকাৰণে চিন্তা কৰি পেলাই বহুত কথা চিন্তা কৰি পেলাই মই লৈ আহিছোঁ। বুজি পাইছা? ইয়াত পঢ়ি আহিছিলোঁ, দেউতা ঢুকোৱাৰ পৰা পইচা হাহাকাৰ হ'ল যে সেইকাৰণে পঢ়া বাদ দিলোঁ। এতিয়া ঘৰত এনে থাকোঁ। আপোনাৰ অফিচত দেখোন 2টা চিট খালিয়ে আছে, তাৰ পৰা এটা দি দিয়ক। মই ৰুমটো দেখাই দিয়ক। এইটো ৰুমত তুমি থাকিবা। ক'ত গ'লে? 2টা বাজিছে। আমি তোমাক বেলেগ এটা ৰুমত ভাড়া ৰাখি পেলাই মই বেলেগত থৈ ভাল হ'ব। এতিয়া ৰাখিলে গম পোৱা আহিলে বহুত কাজিয়া হ'ব পিছত যে। ইয়াতে গম নাপোৱাকৈ তাই গম নাপোৱাকৈ কোনো যাতে গম নাপোৱাই সেই হিচাপত কথাটো গোপনীয় হিচাপত ৰাখিব লাগিব, যাতে আমাৰ সম্পৰ্কটো কোনো গম নাপোৱাই। বুজি পাইছা? গোলাপীয়ে কোনোদিনো আমাৰ সম্পৰ্কটো মানি নল'ব নেকি? মইতো তোমাক হাৰাব নোখোজো। মানি ল'ব। এতিয়া আমি সেইবিলাক আকৌ ক'ব নোৱাৰোঁ, এতিয়া কাকো জনাব নোৱাৰা। কিন্তু কথাটো তই কাৰো আগত প্ৰকাশ কৰিব নোৱাৰা। এতিয়ালৈকে মনে মনে গোপনীয় হিচাপতে থাকিব লাগিব। আমি ধৰি লওক এটা বহুত ডাঙৰ ভুল কাম কৰিছোঁ। ধৰি লওক প্ৰথম বিয়া কইনা থকাৰ অৱস্থাটো মই তাৰ পাৰ্মিশ্যন নলোৱাকৈ তোমাক ভাল পাইছোঁ। এইটো মোৰ বহুত ডাঙৰ ভুল কাম হৈছে। তদুপৰিও যদি বাইচাঞ্চ কোনোবা গম পায় কিন্তু আমাৰ গাঁৱৰ মানুহে মানি নল'ব, গাঁৱৰ মানুহে ওলাই দিব গাঁৱৰ পৰা। কথাটো বহুত ডাঙৰ পৰিণতি বহুত ডাঙৰ হৈ যাব কথাটো। সেইকাৰণে তুমি ধৰি লওক ছেফটিত থাকিব লাগিব। তোমাক মই সেই হিচাপত ছেফটি জেগাত ৰাখিম। তুমি মোৰ কথাটো মানি চলিব লাগিব। একো নকওঁ, যি কৰে